Hello everyone, welcome to my channel All in One Tube. So আপোনালোকে চাগে নিশ্চয় thumbnail চাই গম পাইছে আজি মই কি টপিক লৈ আহিছো আৰু হয়তো আপোনালোকে নিশ্চয় ইউটিউবাৰ হয় বা ব্লগাৰ হয় আপোনালোকৰ মাইন্ডত সদায় আহি থাকে যে মই কি মাইক ইউজ কৰিম কি ইউজ নকৰো সো আপোনালোকৰ কাৰণে মই লৈ আহিছো আজি সলিউশন আৰু আপোনালোকে দেখা পাইছে আজি মই লৈ আহিছো BOYA Ultra Compact 2.4 GHz আৰু এটা wireless microphone হয় আৰু মই অলৰেডি ইউজ কৰিছো এটো আৰু হসাকৈ বহুত ধুনিয়া মাইক আপোনালোকক মই এতিয়া টোটালি গুটেখিনি মই ইউজ কৰি দেখাম আৰু অলৰেডি মই এটা ভিডিও এৰিছো এই মাইকটো ইউজ কৰি মেলি হসাকৈ বহুত ধুনিয়া কোৱালিটি ইয়াৰ আৰু মই ইয়াৰ গুটেখিনি কথা কম আৰু যদি আপোনালোকক ইয়াৰ প্ৰাইচটো লাগে তেতিয়ালে আপোনালোকে মোক কমেন্ট কৰিব মই আপোনালোকক পাৰ্সোনালি কৈ দিম আৰু এটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো ইয়াৰ যদি প্ৰিন্টেড চাও তেতিয়ালে প্ৰিন্টাৰ ইয়াত প্ৰিন্ট হৈ আছে অলপ বেছি দামটো কিন্তু ইয়াৰ প্ৰাইচটো অকমান কম পায় যদি আপোনালোকে ফ্লিপকাৰ্টত চাই আৰু ইয়াত দেখা পাইছে আপোনালোকে ইয়াত গুটেখিনি দিয়া আছে ইয়াত কি কয় omni direction sound pickup আৰু type C charging port তাৰপিছত আকৌ 50 মিটাৰ লৈকে wireless এটো আপোনালোকৰ কাম কৰিব up to 9 hours আপোনালোকৰ এটো 9 ঘণ্টা লৈকে কাম কৰিব বেটাৰী পিকআপ আছে তাৰ পাছত মাইক্ৰোফোনৰ মিউট কন্ট্ৰোল আছে আৰু যেটো ৰটেটিং বেক ক্লিপ আছে এটো 360 ডিগ্ৰী গুটেখিনি আছে আপোনালোকক মই দেখাই আছো আৰু মই আপোনালোকৰ আগত ইয়াৰ বিষয়ে এবাৰ দেখাই দিছো সো এইখিনি আছে সো অলৰেডি মই ইউজ কৰিছো কিন্তু এবাৰ মই ভিডিওটো বনাবৰ কাৰণে গুটেখিনি আকৌ এবাৰ হুমাই দিছিলো আৰু এতিয়া মই কিন্তু এই মাইকটো ইউজ কৰা নাই কাৰণ চাইছে আপোনালোকে ইয়াতে আছে মাইকটো মই এই মাইকটো লগাইও দেখাম আৰু ইয়াত দুটা চাৰ্জাৰ পাই কেবল আৰু ইয়াত চাব দুটা আছে মাইক্ৰোফোন আৰু এটা ট্ৰান্সমিটাৰ হয় ৰিসিভাৰ বুলি ক'ব পাৰি সো এইটো এনেকা লগাই এইটো আপোনালোকৰ কিন্তু এইটো সি টাইপ হয় দে এইটো সি টাইপ হলেহে হ'ব আৰু যদি আপোনালোকৰ মোবাইলত যদি এনেকা আছে তেতিয়ালে সি টাইপটো আপোনালোকে ইয়াত লগাব লাগিব আৰু ইয়াত লগোৱাৰ লগে লগে ইয়াত লাইট ব্লিংক কৰিব মই ইয়াত লগোৱা নাই এতিয়া মই ডাইৰেক্ট যেটো মোবাইলত ভিডিও কৰিছো হে মোবাইলতে লগাই আপোনালোকক দেখাম ইয়াৰ সাউন্ড কোৱালিটিটো কেনেকা আছে আৰু এইবিলাক মই দেখুৱা নাই কাৰণ এইবিলাক ইয়াৰ মেনু বুক হয় আৰু এইটো এটা কি কয় গ্যাৰান্টি ওয়াৰেন্টি আছে 2 ইয়াৰ্ছৰ ওয়াৰেন্টি আছে তো 2 ইয়াৰ্ছৰ ওয়াৰেন্টি কাগজ আছে আৰু মই এতিয়া লগাই চাইছো আপোনালোকে চাব ইয়াৰ কোৱালিটিটো কেনেকা পায় আৰু ইয়াত দুটা বটন আছে চাও এটা নয়েজ ৰিডাকশন আছে আৰু এটা পাৱাৰ বটন আছে আৰু মই পাৱাৰ বটনটো এবাৰ অন কৰিছো এয়াসক অন হৈ গৈছে কিন্তু এটা ব্লিংক হৈ আছে যেতিয়া মই ৰিসিভাৰটো লগাই দিম মোৰ ফোনত তেতিয়া এটো অটোমেটিক এটা কালাৰ হৈ যাব সো চাব আপোনালোকে আৰু ইয়াৰ এটা বস্তু ভাল লাগিলে মোক যে ইয়াৰ কোনো আপোনালোকক OTG সজি এনেকা একো আপোনালোকক অন কৰিব দৰকাৰ নাই অটো পেয়াৰ হৈ যায় সো মই চাব লগাইছো ইয়াত লগালো আৰু লগাৰ লগে লগে এটো মাইক অন হৈ গল আৰু আপোনালোকে শুনি পাইছে এতিয়া মোৰ মাইকটো মই ইউজ কৰি আছো আৰু মোৰ সাউন্ডটো সাগে শুনি পাইছে আপোনালোকে সো ইয়াৰ কোৱালিটি কেনেকা আছে আপোনালোকে কমেন্ট বক্সত জনাব কিন্তু এইটো কোৱালিটিতকৈ আৰু এটা কোৱালিটি বহুত ভাল আছে চাব আপোনালোকক মই কৈছিলো যে এইটো এটা নয়েজ ৰিডাকশন হয় বুলি সো আপোনালোকে এইটো সাউন্ড শুনি আছে কিন্তু এইটো মই প্ৰেছ কৰাৰ লগে লগে ইয়াৰ কালাৰো হলনি হৈ যাব আৰু লগে লগে মোৰ সাউন্ড কোৱালিটিটো অকমান বেছি ভাল হ'ব চাব সো মই অন কৰি দিলো এতিয়া সক এটো কালাৰ চেঞ্জ হৈ গল আৰু মোৰ এতিয়া মাইকটো সাগে আপোনালোকে গম পাইছে সেম মাইক মই ইউজ কৰিছো কিন্তু মোৰ মাতটো সাগে আপোনালোকে গম পাইছে কেনেকা মাইকটো মাতটো আইছে ৰাইট আৰু সেম এটো হ'ব আৰু এটো সবতকে মোক ভাল লাগিলে আৰু মই দুটা থকা মই এটো কাৰণে ললো কাৰণ কেতিয়াবা কবাত ইন্টাৰভিউ টাইপৰ বা কেতিয়াবা দুজন মানুহে একেলগত ভিডিও বনালে মোক দুটা মাইক্ৰোফোন লাগিব সো হেতু কাৰণে মই দুটা থকা লৈছো আৰু হসাকৈ বহুত ভাল হেতু সেম হ'ব মই এবাৰ দেখাই দিছো মই এটো অন কৰি এটো মই অফ কৰি দিছো ঠিক আছে এটো মই অন কৰি লৈছো প্ৰথমতে সো এটো অন হৈ গল অন কৰাৰ লগে লগে এটো কানেক্ট হৈ গল নয়েজ ৰিডাকশন হৈ গল এটো মই অফ কৰি দিছো অন কৰি দিছো কিন্তু ইয়াৰ আৰু এটা মোক ভাল লাগিলে যে যদি আপোনালোকৰ কবাত বলে কিবা মাত না লাগে তেতিয়ালে আপোনালোকে মিউট কৰি দিব পাৰে এটো এবাৰ প্ৰেছ কৰি দিলে অন কৰি দিলে তেতিয়া এটো মিউট হৈ গল ঠিক আছে সাগে মই মিউট কৰিলো তেতিয়া সাগে আপোনালোকে মোৰ মাতটো শুনি নাপালে সাগে নে গল মই নাজানো কিন্তু মিউট হৈ যায় এটো সো এইখিনি আছিল সো হসাকৈ বহুত ভাল আৰু বহুত ভাল লাগিলে মাইক বিলাক মোক ইউজ কৰি মেলি যদি আপোনালোকে লব বিচাৰে তেতিয়ালে হসাকৈ কৈছো আপোনালোকে যেটো ইয়াত মানি দিব নহয় যেটো আপোনালোকে পাৰচেজ কৰিব যেটো পইচা লগাই আপোনালোকক সাগে লাগিব যে হসাকৈ মই যেটো পাৰচেজ কৰিলো হসাকৈ মোৰ পইচাটো কিন্তু কিবা এটা বেনিফিট হল বুলি ভাবিব সো এইখিনি আছিল মোৰ এই ভিডিওটোত সো উইশ অল দা বেষ্ট থ্যাংক ইউ আৰু যদি আপোনালোকক প্ৰাইচটো লাগে কিমান লৈছিলে তেতিয়ালে আপুনি মোক কমেন্ট বক্সত কমেন্ট কৰিব আৰু যদি আপোনালোকে এটা ব্লগাৰ হয় বা ইউটিউবাৰ হয় তেতিয়ালে নিশ্চয় এটা লাইক আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মই এটো অল ইন ওয়ান টিউব হেতু কাৰণে দিছো যাতে মই প্ৰত্যেকটা ভিডিও প্ৰত্যেকটা টপিক মই দিব পাৰিম সো এইখিনি আছিল থ্যাংক ইউ